মোৰ শুই শুৱত বৃন্দাবনতো কৃষ্ণ পগলা হৈ পিপিতাই ঘূৰি ফুৰে জানা। তোমাক দেখোন আগতে কেতিয়াও ইয়াত দেখা নাই। মই সৰস্বতী পূজাইহে ওলাও। যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে, তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত। অকলে তুমি? আমাৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই জানা। ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন। এতিয়াওতো এপাক ফুৰাই নিব পাৰে চা। ছাৰ, মোহিনী তুমি আজি কাৰণে মোৰ বয়ফ্ৰেণ্ড হবা। কিয় মোহিনী? আজি যে সৰস্বতী পূজা, মোহিনী এনেকে দুই হাত মিলি বাইকৰ ওপৰত উঠাই মই ঘূৰাই ফুৰোৱা চা। তোমাৰ ইমান ফুৰিবলৈ মন? আজি যে সৌন্দৰ্য বৌন্দৰ্য প্ৰতিযোগিতা আছে, মই এতিয়া বয়ফ্ৰেণ্ড এটা নাছেহে। থানাত পাতিম এই প্ৰতিযোগিতা, থানাত তোমাক পুৰস্কৃত কৰিম। পইচা বজাম মোহিনী, বজাবা বজাম এই আৰু বাজিবা।